ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় ড্ৰাগছৰ এতিয়া ঘাটিলৈ পৰিণত হৈছে বিভিন্ন প্ৰান্ত ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে বিভিন্নজনে অপৰাধীৰ ভূস্বৰ্গলৈ পৰিণত হৈছে মৰিগাঁৱৰ মইৰাবাৰী আৰু এনে সন্ধিখনত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গেং অফ থ্ৰী দুই দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া গেং অফ থ্ৰীৰ আছে মনি ডেনি আৰু জিলি নামৰ তিনি অপৰাধী মৰিগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা তালাচী চলাই মনিৰ ঘৰৰ পৰা উদ্ধাৰ কৰে 5 শতাধিক কডিনযুক্ত কফ চিৰাপৰ লগতে 8,000তকৈ অধিক নিচাজাতীয় টেবলেট অভিযানকালত মনিৰ পত্নী মানুৱাৰক আৰক্ষীয়ে আটক কৰে যদিও শুক্ৰবাৰে এটা আৰ্মছসহ আৰক্ষীৰ জালত পৰে হত্যাকাৰী ড্ৰাগছ মাফিয়া মনিৰ লগত আৰক্ষীৰ জালত পৰে মাৰণাস্ত্ৰসহ ডেনি অৱশ্যে গেং অফ থ্ৰীৰ আনটো অপৰাধী জামাল উদ্দিন ওৰফে জিলি এতিয়াও পলাতক অৱস্থাত আছে প্ৰাইম টাইম বাতৰিত অব্যাহত থাকিব খবৰ